স্বাগতম জানাইছোঁ মোৰ ইউটিউব চেনেল জিন্তু ব্লগ চেনেল। তো আপোনালোকে চাই আছে মোৰ অন্য এটা ভিডিঅ'। তো আজি হৈ আছে মানে এটা ধামাকা ভিডিঅ'। আমি দেখিছে ভাই ৰক চাবিটো এইটো তো কৌশিকো মোৰ ৰুমত আহি পাই গ'ল। আমি এতিয়া বৰ্তমান যাম, এতিয়া বাজিছে 1:50। তো আমি গৈ আছোঁ চাপানলা ৱাটাৰফল। তাত মানে এটা সৰুকৈ পিকনিক এটা খাবলৈ গৈ আছোঁ আমাৰ লগৰ 7টা মানে মিলি জুলি। তো ভিডিঅ'টো পুৰা ফুল ধামাকা হ'ব, ফুল এণ্টাৰটেইনমেণ্ট হ'ব। আপোনালোকে ভিডিঅ'টো চাব আৰু সুন্দৰ কৰি এটা লাইক মাৰিব দেই। লাইক নামাৰে আপোনালোকে, বহুত ভিডিঅ' চাই কিনে লাইক এটা নামাৰে। তো লাইক পাৰে আপোনালোকে যিমান লাইক দিব সিমান ভিডিঅ' বনাবলৈ পিছলৈ উৎসাহ হ'ব আৰু মজা আছে ভিডিঅ' বনাই গৈ পায় দি থাকিম আপোনালোকক। কথা কওঁতে অলপমান অসুবিধা হৈ গৈছে, বেয়া চেয়া নাপাব। তো এইফালে আছে আমাৰ ভাইহঁত আছে এইফালে সুন্দৰ কৰি, কৌশিক ভাই, এইফালে দীপ ভাই। দীপ গাৰ্লফ্ৰেণ্ডত সোমাব নালাগে মোবাইলৰ ভিতৰত। তুমি কিবা এটা কোৱা, আজি ক'ত যাম কৈ দিয়া অলপমান। আমি আজি চাপানলা গৈ আছোঁ। এই বতৰে কি কৰে? বতৰে একো নকৰে, মনটো ভাল থাকিলেই হ'ল আৰু কি কয়। তো চাই থাকক, আমি গৈ আছোঁ। মই ৰখি আছোঁ জ্ঞানৰ কাৰণে, মানে এখন বাইক কমি আছিল না। জ্ঞানকো ফোন কৰিলোঁ, জ্ঞানো আহিম বুলি ক'লে। তো এটা মানুহ যাব নোৱাৰিব কাৰণ এখন বাইকত যোৱাটো অলপমান মুস্কিল হয়। তো বিন্দাছ জ্ঞানৰ কাৰণে ৰখি আছোঁ। 5 মিনিটৰ ভিতৰত জ্ঞান আহি পাই যাব, তাৰপিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিম। বৰ্তমান উৰিয়া গাঁও বাইপাছ পাইছোঁ, মানে এই অসভ্য জ্ঞানৰ কাৰণে ৰখিয়ে আছোঁ এতিয়া পায় উঠনিৰ পৰা এতিয়ালৈকে। সি আহি পোৱাহিয়ে নাই। তো কি কৰোঁ ভাবি আছোঁ যে 3টা এখন বাইকত যাওঁগৈ নে তাৰ কাৰণে ৰখোঁ। বতৰটো কিমান ধুনীয়া, গাড়ী চলাই কিমানে ভাল লাগিছে। দীপ ভাই কৈ দিয়া, মজা লাগি আছে। তো ৰিস্ক ল'ব নোৱাৰিতো। অকল বৰ্তমান আমি চামগুৰি অঞ্চলত আছোঁ, মানে চাপানলা গৈ আছোঁ, ৰাস্তাতে আছোঁ আমি। অলপমান বৰষুণৰ কাৰণে বহুত শ্ল' আহিব লগা আছে, অৱস্থা নাইকিয়া কৰিছে। এয়া অৱস্থা শেষ, পেণ্ট চোলাৰ অৱস্থা খতম। তো আপোনালোকে যদি চাপানলা ৱাটাৰফল আহে, আপোনালোকে ক'ৰ পৰা সোমাব? দীপ কলিয়াবৰৰ পৰা আহিলে কোনফালে আহিব লাগিব? যদি আপোনালোকে কলিয়াবৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে এইয়া মানে চামগুৰি চাৰিআলি নোপোৱা আগতে ডাউন টাউন কিবা ৰাস্তা এটা আছে ন, এই ৰাস্তাটোকে সোমাই গ'লে আপোনালোকে চাপানলা ৱাটাৰফল পাবহি। আৰু যদি আপুনি নগাঁও ফালৰ পৰা আহে তেতিয়াহ'লে হাতীচিং হৈ সোমাই গ'লে পাই যাব। হাতীচিং নহয়, হাতীচক, কি হাতীলং ন, হাতীলঙত সোমাই গ'লে পাই যাব। তো আমি এতিয়া চামগুৰি হৈ আহি আছোঁ। তো বহুতো বৰষুণ দিলে, তিতি ভিজি শেষ। এই লগৰটোৰ কাৰণে ৰখি আছোঁ, কিবা এটা আনিব গৈছে দোকানৰ পৰা। তো দীপ ভাল লাগিব চাগৈ ৱাটাৰফল। মই আগতে এবাৰ আহিছিলোঁ তাত, কিন্তু মোৰ এইটো চপৰা দেখিছে এইটো দেখিছে, এইটো মোৰ এইটো ভাঙিছিলে। আৰু তোমাৰ কি ভাঙিছিলে চাপানলাত আহি? এই আমাৰ দীপৰ হাতো ভাঙিছে। বোলে চাপানলাত আমাৰ বহুতো দুৰ্ঘটনাও আছে। তো তেও যাম, আমি চাপানলাত যাম। চাপানলা ৰাস্তাটো খুব বেয়া দেই, কাৰণ মানে চৰকাৰলৈ এটা অনুৰোধ যে ৰাস্তাটো অলপমান ভাল কৰি দিয়া, কাৰণ এইফালে মানুহ আহে পিকনিক খাবলৈ, কিবা ঘূৰিবলৈ। তো ৰাস্তাটো অলপমান ভাল কৰিলে ভাল হয়। তো চৰকাৰলৈ এটা অনুৰোধ থাকিল আৰু ৰাস্তাটো বনাওক। মানে ইয়াত দেখিছে ৰাস্তা কিমান পিছফালে বেয়া, ৰাস্তাটো অলপ বনাওক, ধুনীয়া হ'ব। কাৰণ অসমৰ পৰ্যটক স্থলীখন যদি ভাল কৰিব মন আছে, এই ৰাস্তা ঘাটবিলাক ভাল কৰক, তেতিয়াহে কিবা এটা মনটো ভাল লাগে আৰু মানুহবিলাকে আহিবলৈও ভাল পাব। তো চৰকাৰ বোলে গম আমাৰ হিমন্ত বাবা, আপুনি যদি ভিডিঅ'টো চাই তে ৰাস্তাটো বনাব দেই। চাপানলা ইয়াত সোমাই গ'লোঁ বৰ্তমান আমি সুন্দৰ কৰি। এয়া চাপানলাৰ ভিতৰত মজা আছে এণ্ট্ৰি। এতিয়া লগৰকেইটা ক'ত? বঢ়িয়াকৈ কৈ থাকা, ধুনীয়াকৈ চাপানলা। তে বৰ্তমান বন্ধুসকল আমি পাই গ'লোহি চম্পাৱতী ৱাটাৰফল, মানে চাপানলা ৱাটাৰফল। তো ধুনীয়া ভিউ, পূৰা মজা ভিউ। আৰু ইয়াত দেখিছোঁ ৰ'দ দি আছে। জ্ঞান তোমাৰ মোবাইলটো লোৱা, ধন্যবাদ। জ্ঞানে অলপমান ভিডিঅ' কৰিব দিলে, তাৰ কেমেৰাটো দি, মানে মোবাইলটো দি। তো আমি এতিয়া অলপমান ঘূৰিম, এতিয়া কি কৰিম চাম। এলিয়েন কিবা এটা ক। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট পাই গৈছোঁ, ৱাটাৰফল পাই গৈছোঁ। ৰ'বক অলপমান নামি লওঁ। এই ওপৰৰ পাহাৰখন দেখিছেনে? এইফালে আছে আমাৰ মানে দীপ বাবাও আছে, আৰু এইফালে চম্পাৱতী ৱাটাৰফলটো আছে। আমি বৰ্তমান অলপ দেৰিকৈ যাম, কিন্তু এই পাহাৰখনৰ ওপৰত মানে এটা মোৰ স্মৃতি আছে। স্মৃতিটো কেনেধৰণৰ
2018 চনত যেতিয়া মই পিকনিক খাব আহিছিলোঁ আমাৰ পদুমপুখুৰী কলেজৰ পৰা, তো এই পাহাৰৰ ওপৰত উঠি মোৰ এই নাকটো ভাঙিছিলে, বোলে পঢ়ি থাকিলোঁ মই। তো মোৰ যদি এই ভিডিঅ'টো আমাৰ হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ল'ৰাসকলে চাই আছে বা ছোৱালীবিলাকে চাই আছে, তো কমেণ্ট এটা কৰি দিবা, তোমালোকৰ মনত আছে ন ইয়াত দিছিলা অলপমান ইলাজ কৰিছিলোঁ তোমালোকে। তো সেইকাৰণে চম্পাৱতী ৱাটাৰফলটোৰ লগত মোৰ সৰু এক্সিডেণ্ট এটা মানে ঘটনা এটা হৈছিলে। তো বৰ্তমান এইফালে আছে আমাৰ ভাইহঁত, কেনে লাগিছে তামাম। তো অলপমান ভাই চাহাব অলপমান টাইম ৰখিলোঁ, আধা ঘণ্টামান হ'ল ইয়াতে ফটোশ্বুট কৰি আছোঁ অলপমান। তো ভাল লাগিছে আহি, কিন্তু দুখৰ কথা ৱাটাৰফলটো চাবগৈ নাপাম, মানে মানুহবিলাকে সোমাব নিদিয়ে বৰ্তমান। কৈছে কি এতিয়া আমি অহা দেৰি হ'ল ন, আমি আহোঁতে ইয়াত মিনিমাম এই 3:30 বাজি গ'ল। তো ৱাটাৰফলটো চাবগৈ নাপাওঁ, দুখৰ কথা। বৰষুণৰ কাৰণে হ'ল, চব বৰষুণৰ কাৰণে আমি মেইন ৱাটাৰফলটো চাব নাপাওঁ। তো আপোনালোকক এইটো ভিডিঅ'টো দেখুওৱা নহ'ব ৱাটাৰফলটো, বেয়া চেয়া নাপাব আৰু। এতিয়া অলপমান ফটোশ্বুট কৰি লওঁ ৰখক। এই বাইক কেইখনকো আমাৰ ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে আমাক আনিছে যেতিয়া তেখেতলোকক ধন্যবাদ দিব লাগিবই। এই ফটো বাদ দে, ভাত খাব কচুপাত চিং। এই বন্ধুসকল, জীৱনত আপোনালোকে কলপাতত ভাত খাইছে বা কাঁহীত ভাত খাইছে, কিন্তু আমি ক'ত খাইছোঁ জানে? ক'ত খাইছোঁ? কচুপাতৰ পাত। গালটো মুখত লুপতিল দীপ, কিবা এটা কৈ দিয়া। सब क्या देखना पड़ रहा है, अच्छा है मैं अंधा। এইটো কচুপাত জিন্দাবাদ, কিন্তু মেনেজমেণ্টটো মোকে দিছিল দিছপাতলা, কিন্তু উস্তাদি ন মই নানিলোঁ। পানীও নাই, এতিয়া পানীও নাই, কি খাব পানী মুঠ कौन है ये लोग? মুঠটো নাখাওঁ, ইয়াৰ পৰা দোকানত গৈ ভাতটো খাই খাব লাগিব। এই জ্ঞান কালি দিব নালাগে ভাত খোৱাহি, তো কচুপাতৰ খাদ্য হে চাওক। কচুপাতত তে খাই লওঁ, ভাতটো খাই লওঁ, ভাতটো খোৱাৰ পিছত ডাইৰেক্ট ঘৰতে যাম আৰু। ইয়াৰ ৰখা চিষ্টেম নাই। জ্ঞান কেনে কচুপাতৰ ভাত খোৱা অভিজ্ঞতাটো অলপমান ৰাইজক কৈ ইয়াৰ। ৰাইজক অভিজ্ঞতা কষ্টুৰে বেছি ভালকৈ ক'ব পাৰিব। কষ্টত হাফ পেণ্টটো খুলি ভাত খাওক। তে ভাতটো খাই লওঁ দেই। আপোনাৰ ব্লগটো যে বেয়া হৈ যাব। এইটো এখন নতুন থালি ওলাইছে নেকি মাৰ্কেটত? এ কিমান বঢ়িয়া কোৱা অংকুৰ, মাংস কেনে হৈছে বাবা? অংকুৰ কচিকে সকল যাবলৈ ওলাইছোঁ চাপানলা ৱাটাৰফলৰ পৰা, কাৰণ এতিয়া বাজিছে 5টা আৰু ইয়াত বোলে হাতীৰ উৎপাত বহুত হয়। তো আপোনালোকে বেয়া নাপাব, আমি যোনটো মেইন ৱাটাৰফল সেইটো দেখাব নাপালোঁ, কাৰণ আমিও এই ৰ'বা 1 মিনিট কৈ আছোঁ কথা এটা, যে ৱাটাৰফলটো চাবই নাপালোঁ আমি, হয় নহয়? তাত সোমাব প্ৰৱেশ কৰিব নিদিয়ে, কৈছে কি নাই তোমালোকে লেটকৈ আহিছা, যদি 12টা আগত অহা হয় তেতিয়াহ'লে পালা হয় চান্স। এতিয়া আমি 12টা আগত অহাই নাই, আমিতো ক্লাছ কৰিয়ে আহিছোঁ ইয়ালৈ। তো ক্লাছ সমাপ্ত কৰি আমি আহোঁতে মিনিমাম আমাৰ 3:30 বাজি গ'ল। তো এতিয়া ভিডিঅ'টো যদি চাই ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো